নমস্কাৰ বন্ধুসকল, মই সুজান আৰু আপোনালোকে চাই আছে বিকে আছাম ইউটিউব চেনেল। এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছোঁ যে আজি 30 জুলাই তাৰিখে দিনৰ 11টা বজাত HSLC ৰিজাল্ট ঘোষণা কৰা হ'ব। গতিকে HSLC ৰিজাল্ট নিজৰ মোবাইল ফোনতে চাব পাৰিব। সেই বিষয়ে জনাম। এই ৰিজাল্ট বহুকেইটা ৱেবছাইটত উপলব্ধ হ'ব। তাৰে ভিতৰত মই এটা ৱেবছাইটত দেখাম কেনেকৈ ৰিজাল্টটো অতি সহজতে নিজৰ মোবাইল ফোনৰ পৰা চাব পাৰিব। এই ভিডিঅ' স্কিপ নকৰে এতিয়া মোবাইল ফোনৰ যিকোনো এটা ক্ৰম ব্ৰাউজাৰ নহ'লে যিকোনো এটা ব্ৰাউজাৰত যাই আমি তাতে টাইপ কৰিম sevaonline.org। আমি এতিয়া সাৰ্চ কৰিম sevaonline.org। তাৰপিছত এনেকুৱা এখন ফাইল খোল খাব। তাৰপিছত আমি এইটো ফাইল অহাৰ পিছত আমি ইয়াতে চাব পাৰিছোঁ মানে HSLC আৰু দিছে HSM মানে হাই মাদ্ৰাছাৰ এক্সামিনেশ্যন ৰিজাল্ট। ইয়াতে তলত চাব দুটা অপশ্যন আছে। এটা হৈছে ৰিজাল্ট লিংক 1 ৰিজাল্ট লিংক 2। এটা আমি ৰিজাল্ট লিংকৰ কি কৰিম 1ত ক্লিক কৰিম। 1ত ক্লিক কৰাৰ পিছত আৰু এটা ৱেবছাইটলৈ যাব। তাৰপিছত আহি আছে, লোডিং হৈ আছে বস্তুটো। তাৰপিছত এনেকুৱা এটা পেজ খোল খাব। এইটো পেজত দেখা পাইছে ৰোল আছে, ৰোল B21 মানে বৰ্ড এক্সাম 2021। তাৰপিছত আছে 4 ডিজিট। এতিয়া মানে 4টা যিটো ৰোল নম্বৰ আছে, ৰোলৰ 4টা নাম্বাৰতে মাৰিব লাগিব। তলত আছে নাম্বাৰ, যিটো ৰোলৰ নাম্বাৰ থাকে সেইটো মাৰিব লাগিব। মাৰি কিনে ছাবমিটত মাৰিব লাগিব। তাৰপিছত নিজৰ মাৰ্কশ্বিটখন চাব পাৰিব। তাৰপিছত আৰু তাতে ডাউনলোডিং বুলি অপশ্যন থাকিব। এনেকৈ ৰিজাল্টবিলাক চাব পাৰিব।